हेलो फ्रेंड्स, गुड मॉर्निंग। आज रातिपुৱাই बहुत बस्तु रेडी কৰি ললো। কচু ঠাৰি, এফালে মৰিচা আৰু আলু, কলমৌ শাক আৰু ইফালে মৰিচাৰ পাত। ৰাতিপুৱাই সববিলাক ৰেডি কৰি ললো, যেহেতু ময়ো ওলাই যাম, মা আছে, গতিকে গোটেইবিলাক বোলো বনাই থৈ যাওঁ। কলমৌ শাক ভাজিছোঁ। কলমৌ শাক কিন্তু মোৰ বৰ প্ৰিয়। কলমৌ শাকৰ ভাজি ৰেডি। ইফালে মৰিচা শাকো প্ৰায় হৈছেগৈ। কলা কচু প্ৰায় ৰেডি হৈ গৈছে। অলপ জালুক দিছোঁ আৰু জলকীয়া আৰু জিৰা। খুব ধুনীয়া হৈছে। ইফালে মৰিচা শাক ধুনীয়াকৈ বনাই আছোঁ। সৰিয়হ অকণমান, পাঁচফোৰণ আৰু জিৰা দি পেলাই পেষ্ট এটা বনাই ল'লোঁ আৰু আদা নহৰু দিছোঁ। এয়া মৰিচা আৰু আলু মাছ দি পেলাই, সৰু মাছ দি পেলাই বনাই আছোঁ। পূৰা উতল আহিছে, ফাইনেলি হৈ গৈছে। আৰু আজি মই এনেদৰে বনালোঁ। কেনেকৈ হৈছে আপোনালোকে জনাব। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আজিলৈকে আহোঁ, বাই বাই।